নমস্কাৰ মোৰ অতিথি অনুষ্ঠানৰ সমূহ শ্ৰোতা তথা দৰ্শক মণ্ডলী বৰ্তমানো দেশত কৰোনাৰ ভয়াৱহতাৰ মাজতো ছাত্ৰ ছাত্ৰীক উৎসাহ প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যেৰে আজি সদৌতীয় ছাত্ৰ সন্থা ডিমৰীয়া আঞ্চলিক সমিতিৰ উদ্যোগত 2021 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক এখনি প্ৰশংসাপত্ৰ এটি কলম আৰু তিৱা ফাগা অৰ্থাৎ তিৱা ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটিৰ সাফল্যমণ্ডিত কৰি তোলাত সহায় সহযোগিতা আগবঢ়ায় সদৌতীয় ছাত্ৰ সন্থাৰ উপদেষ্টা মাননীয় ৰিমল আমচি ডাঙৰীয়া আৰু সভাপতি মাননীয় দীপক আমচং ডাঙৰীয়াই। সদৌতীয় ছাত্ৰ সন্থা ডিমৰীয়া আঞ্চলিক সমিতিৰ সভাপতি কৃষ্ণমণি লালুং আৰু সম্পাদক কল্যাণ মিথি ডাঙৰীয়াই আমাক জানিবলৈ দিয়ে। ধন্যবাদ। সেয়েহে আমি আজি সদৌতীয় ছাত্ৰ সন্থা ডিমৰীয়া আঞ্চলিক সমিতিৰ হয় এটা কথা আমি আজি কাৰ্যসূচী হাতত লৈছিলোঁ যাতে যিসকল ছাত্ৰ ছাত্ৰী এই তাৰণাত ভুগি আছে তাহাঁতে হাইস্কুল শিক্ষান্তত উত্তীৰ্ণ হোৱাৰ পাছতো মানুহৰ উপলুঙা কৰা যিটো বক্তব্য যিখিনি কথা তাহাঁতে শুনে তাহাঁতৰ মন যাতে ভাগি নাযায় আৰু কাৰণ ভৱিষ্যত আৰু বহুতখিনি বাকী আছে। তো তাৰ কাৰণে আমি উৎসাহ আৰু উদ্দীপনাৰে সিহঁতক উষ্ম আদৰণিৰে জনাই আমি এখন প্ৰশংসা পত্ৰ আগবঢ়াইছোঁ আৰু আমাৰ তিৱা ফাগাৰে সন্মানিত কৰিছোঁ।